অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জনপ্ৰিয় বাংলা গীত গাই বৰ্তমান সামাজিক মাধ্যমত তীব্ৰ জোকাৰণি তুলিছে বাংলাদেশৰ এজন 14 বছৰীয়া কিশোৰে। বাংলাদেশৰ ইৰফান খানে নিজৰ সুমধুৰ কণ্ঠৰে জুবিন গাৰ্গৰ গীত গাই লাখ লাখ অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছে। সুৰৰ যে কোনো ভৌগোলিক সীমা নাই সেয়া পুনৰবাৰ প্ৰমাণ কৰিলে এজন 14 বছৰীয়া কিশোৰে। আমাৰ অসমৰ সকলোৰে মৰমৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জনপ্ৰিয় বাংলা গীত গাই বৰ্তমান সামাজিক মাধ্যমত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে চুবুৰীয়া দেশ বাংলাদেশৰ এজন কণমানি শিল্পী, নাম তেওঁৰ ইৰফান খান। সুৰৰ ৰজা জুবিন গাৰ্গৰ কণ্ঠৰ যাদুৱে কেনেকৈ বাংলাদেশৰ এই কিশোৰজনক মন্ত্ৰমুগ্ধ কৰিলে আৰু কেনেকৈ তেওঁ এতিয়া ইপাৰ সিপাৰ দুয়োখন দেশৰ জনগণৰ নয়নৰ মণি হৈ পৰিছে, চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। জুবিন গাৰ্গৰ কণ্ঠৰ যি যাদুকৰী শৈলী তাক হুবহু নিজৰ কণ্ঠত তুলি ধৰিছে ইৰফানে। আমি শুনি আছোঁ ইৰফানৰ কণ্ঠত জুবিন গাৰ্গৰ বাংলা গীত। যদি ভাল লাগে তেন্তে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি ভাৰত বাংলাদেশত ভাইৰেল কৰি দিব। শুধুই কাঁদি হারায় যখন আপন জনারে, অসময়ের ঝড় তুফানে স্বপ্ন আশা হারায় মানে ভাঙে রে কোন নদীর কিনারে। হাই যে ফুল লাগে পুজোর কাজে সে ফুল দিয়ে দেহ সাজে, জীবন যেন ধূপের দোয়ারে। ও জীবন রে জীবন রে।